নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি আমি গণিত বিষয়ৰ তৃতীয় শ্ৰেণীৰ সহিকণ সমলৰ যিখিনি কাৰ্যকলাপ দিয়া আছে বা ক্ৰিয়াকলাপ দিয়া আছে তাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। এই ভিডিঅ'টোৰ প্ৰয়াস থাকিব তোমালোকক অকণমান হ'লেও সহিকণ সমলখন পূৰ কৰাত সহায় কৰাৰ। গতিকে পলম নকৰি আহাচোন ভিডিঅ'টোৰ মাজলৈ আমি সোমাই যাওঁ। এয়া চোৱা, প্ৰথমতে আছে বিষয় গণিত পাঠ নম্বৰ 1 আকৃতি আৰু নক্সা। ইয়াতে দিয়া আছে তলৰ বস্তু, ইয়াত এখন বাৰ্থডেৰ ছবি দিয়া আছে হয়নে, আৰু দিয়া আছে যে বস্তুবিলাকৰ আকৃতি কেনেকুৱা আমাক জনাব দিছে। প্ৰথম আছে বস্তু আৰু জ্যামিতিক আকৃতি। গিলাচৰ আকৃতি কেনেকুৱা? চুঙাৰ নিচিনা। লাডু কেনেকুৱা? গোলকৰ নিচিনা। মমবাতিডাল চুঙাৰ নিচিনা। কালাকণকেইটা কেনেকুৱা? আয়তীয় ঘনক বুলি কয় এই আকৃতিটোক, আৰু টুপিটো শংকুৰ নিচিনা। এতিয়া তলৰ বস্তুসমূহ জ্যামিতিক আকৃতিৰ লগত মিলোৱা। মই ধুনীয়াকৈ মিলাই দেখাই দিছোঁ, তোমালোকে তেনেকৈ ধুনীয়াকৈ মিলাই পেলাই লিখিবা, আৰু মিলাওঁতে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। এইবাৰ চোৱা, এইবাৰ আছে লুডুৰ পাশাটিলৈ চোৱা। এইটোৰ ইয়াৰ কাষ চুক আৰু তল পিঠি আছে হয়নে। লুডুৰ গুটিটোৰ যিটো থাকে ডাইচটো, সেইটোৰ কি থাকে? কাষ থাকে, তল থাকে, চুক থাকে হয়নে। কিন্তু বলটোলৈ মন কৰা, ইয়াত কাষ আৰু চুক নাই, মাত্ৰ তল বা পিঠি এখনহে আছে। কিন্তু বলটোৰ কাষ আৰু চুক আছে জানো? নাই, কাৰণ এইটো গোলাকৃতিৰ। এতিয়া তলত দিছে জ্যামিতিক আকৃতিবোৰৰ কাষ চুক আৰু পিঠি তল অনুযায়ী তালিকাখন পূৰ কৰা। প্ৰথম আছে এটা বৰ্গ বা স্কুৱেৰ, নহয় এইটো এটা ঘনক হয়। ঘনকৰ কাষৰ সংখ্যা কিমান? 12টা, চুকৰ সংখ্যা 8টা, আৰু তল বা পিঠি 6খন। 6 ফালে এনেকৈ মানে তল মানে ৰাখিব পাৰি এই আয়তীয় ঘনকটো, ঘনকটোক। এতিয়া তাৰপিছত আছে এটা ওভেল শ্বেপ, মানে এটা বৃত্ত গোলকৰ নিচিনা। তাত কিন্তু কোনো ধৰণৰ কাষ বা চুক নাথাকে, মাত্ৰ তল এখন থাকে। তাৰপিছতো এটা আয়তীয় ঘনক। ইয়াতে সেই একে কাষৰ সংখ্যা 12টা, চুকৰ সংখ্যা 8টা, আৰু তলৰ সংখ্যা 6টা। তাৰপিছত এটা শংকু আছে, চুঙা আকৃতি এটা আছে। চুঙাটোত কাষ দুটা হ'ব, কাষৰ সংখ্যা 2টা হ'ব, আৰু তল বা পিঠি 3খন হ'ব। শংকুটোৰ দুফালে 2খন থাকিব, দুফালে 2খন তল, আৰু এখন তল হ'ব মানে গোলটোৰ যোনটো, সেইটো মানে কি যেনেকৈ পথালিকৈ এখন তল থাকিব আৰু দীঘলকৈ 2খন তল থাকিব হয়নে। তাৰপিছত কাষ থাকিব 2খন, এই ওপৰৰ আৰু তলৰ সেই 2খন কাষ হ'ব। তাৰপিছত টুপিটো এইটো বাৰ্থডে কেপ হয়। ইয়াৰে কাষৰ সংখ্যা মাত্ৰ 1টা, আৰু চুকৰ সংখ্যা 1টা, সেই ওপৰৰ চুকটো, আৰু তল 2খন হ'ব। এটা সেই ওপৰৰ চুকটোত এটা তল আছে, আৰু এটা মানে কাষত এটা তল আছে কাষেদি, আৰু এটা তলৰ তলটো যোনটো তেনেকৈ টুপিটো থিয় কৰাই থৈ আছে, সেইটো এটা তল। গতিকে ধুনীয়াকৈ লিখি উলিয়াবা তোমালোকে। এইবাৰ চোৱা, তলৰ চিত্ৰবোৰ আকৃতি অনুযায়ী ৰং কৰা। প্ৰথম আছে বৃত্তাকৃতিত, বৃত্তটোত ৰঙা ৰং দিব দিছে। তাৰপিছত আয়ত আকৃতিত সেউজীয়া ৰং, মই সেউজীয়া ৰং দি দেখুৱাই দিছোঁ, তোমালোকে তাত সেউজীয়া ৰং দিবা। ত্ৰিভুজ আকৃতিত নীলা ৰং, ত্ৰিভুজকেইটাত নীলা ৰং দিবা, আৰু বৰ্গাকৃতিত হালধীয়া ৰং। মই ৰং ক'ত কি দিব লাগে দেখুৱাই দিছোঁ, তেনেকৈ ৰংবোৰ দি পেলাই ধুনীয়া কৰি এইখন হেৰি কৰি উলিয়াবা, ৰং কৰি উলিয়াবা। তাৰপিছত আছে চুক আৰু কাষ অনুযায়ী তলৰ তালিকাখন পূৰ কৰা। কাষৰ সংখ্যা, এতিয়া প্ৰথম এটা ৰেভিনিউ টিকেট এটা আছে। টিকেটৰ কাষৰ সংখ্যা কিমান? 1খন, 2খন, 3খন, 4খন কাষ। তাৰপিছত এটা চিলা আছে, চিলাৰ কাষ 4খন, আকৌ 20 টকীয়া নোটৰো কাষ 4খন। চুকৰ সংখ্যাও সেই তেনেকৈ 4খন, 4টা। গতিকে এইখিনি ধুনীয়াকৈ কাঠ পেঞ্চিলেদি লিখি উলিয়াবা। এইবাৰ আকৌ চোৱা, ইয়াতে দিয়া আছে তলত দিয়া আকৃতিসমূহৰ প্ৰতিটোৰে চুকৰ সংখ্যা গণনা কৰা। চুক কিমানখন আছে? প্ৰথমটোত 2খন চুক আছে, 2টা চুক আছে হয়নে। তাৰপিছতো 4টা, তাৰপিছত ত্ৰিভুজটোত 3টা। তেনেকৈ কেইটা ক'ত চুক আছে মই লিখি দিছোঁ, সেইবোৰ চাই ধুনীয়াকৈ লিখি উলিয়াবা। আৰু অকল চাই লিখি নথবা, গণি চাবা তোমালোকে নিজে। তাৰপিছত আছে, এতিয়া তোমালোকে এইকেইটা কাগজ লোৱা, আৰু ক ছবিত দেখুওৱা আকৃতিবোৰ নিচিনাকৈ কাটি উলিয়াবা। এতিয়া সেই নমুনাবোৰ ক ছবিত দেখুওৱাৰ ধৰণে তলৰ খালী ঠাইত আঠা লগাই ৰং কৰিবা। এই কামটো ঘৰত দাদা বাইদেউ বা মা দেউতাৰ লগত মা দেউতাৰ সহায় লৈ পেলাই কৰিবা ধুনীয়াকৈ। এইবাৰ চোৱা, পাঠ নম্বৰ 2 বা পাঠ নং 2 সংখ্যাৰ ধাৰণা। ইয়াতে আমি 100 পৰা 500লৈ সংখ্যাবোৰ চিনিম।
খালী ঠাইবোৰত উপযুক্ত সংখ্যাৰে পূৰ কৰা। এতিয়া মই গোটেইকেইটা কৰি দিয়া নাই, কাৰণ তোমালোকেতো জানাই কেনেকৈ কৰিব লাগে, হয়নে? তোমালোকেতো বহুত বেছি স্মাৰ্ট, হয়নে? অ'কে, গতিকে মই দুটা এটা দেখুৱাই দিছোঁ, তেনেকৈ এইখন পূৰণ কৰিবা। প্ৰথমতে 101, তাৰপিছত 102, 103, 104 তেনেকৈ যাব। তাৰপিছত তাৰ পিছৰ লাইনত 111, 112, 113, 114, তাৰপিছত 121, 122, 123 তেনেকৈ যাব। তাৰপিছত 131, 132 তেনেকৈ যাব। তাৰপিছত 141, 142, 143, 144 এনেকৈ। তাৰপিছত 151, 152, 153 তেনেকৈ একেবাৰে শেষলৈকে 200লৈকে ধুনীয়াকৈ লিখি উলিয়াবা। তাৰপিছত আছে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সৈতে পৰিচয় হওঁ আহা। তাৰপিছত আমি যুগ্ম আৰু অযুগ্ম সংখ্যাৰ সৈতে এইবাৰ পৰিচয় হ'ম। বস্তু গণনা কৰিবলৈ আমি 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 আদি সংখ্যাবোৰ ব্যৱহাৰ কৰোঁ, নহয়নে? যেনেকৈ 2টা মাৰ্বল, 3টা বেলুন, 4টা আম আদি। কেতিয়াবা আমি বস্তুবোৰ দুটা দুটাকৈ জোৰ কৰোঁ। দুটা দুটাকৈ জোৰ কৰিলে পাম, এতিয়া দুটা দুটাকৈ জোৰ কৰিলে কি পাম আহাচোন আমি চাওঁ। এয়া 2টা মাৰ্বল সমান এযোৰ, 3টা মাৰ্বল সমান এযোৰ আৰু এটা অকলশৰীয়া জোৰত নথকা, মানে দুটা একেলগে আমি এযোৰ বুলি কওঁ। আৰু দুটাতকৈ বেছি হ'লেও তেনেকৈ গণি গণি দুটা দুটাকৈ হিচাপ কৰি যাম, দুটাত এযোৰ এযোৰকৈ। তাৰ পিছতো চোৱাচোন কেইটা আছে, ইয়াত চোৱা দুটা দুটাকৈ এযোৰ, দুযোৰ, তিনিযোৰ, 4যোৰ, 5যোৰ, 6যোৰ, 7যোৰ আৰু এটা এক্সট্ৰা কৰি আছে, হয়নে? গতিকে ইয়াত মন কৰাচোন, 2 সংখ্যক বস্তুৰ পৰা আমি এটা জোৰ পাওঁ, হয়নে? তেনেদৰে 4 সংখ্যক বস্তুৰ পৰা আমি 2টা জোৰ, 6 সংখ্যক বস্তুৰ পৰা 3টা জোৰ পাওঁ। 4, 2, 4, 6 দৰে সংখ্যাবোৰক যুগ্ম সংখ্যা বোলে। এতিয়া আমি গম পালোঁ, য'ত আমি জোৰ বান্ধিব পাৰোঁ তেনেকুৱা সংখ্যাক আমি যুগ্ম সংখ্যা বুলি কওঁ। 3, 5, 7 এই সংখ্যক বস্তুৰ পৰা আমি দুটা দুটাকৈ জোৰ কৰিলে একোটাকৈ জোৰত নথকা বস্তু পাওঁ। সেয়েহে ইয়াক আমি কি বুলি কওঁ, আদি এই সংখ্যাবোৰক আমি অযুগ্ম সংখ্যা বুলি কওঁ, হয়নে? মানে যিকেইটা সংখ্যা আমি যোৰা বান্ধি বান্ধি পিছত এটা সংখ্যা বা এটা সংখ্যা ৰৈ যায়, তেনেকুৱা ধৰণৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বুলি কওঁ। মন কৰা যে 1টো অযুগ্ম, কিন্তু 2টো যুগ্ম, 3 অযুগ্ম, 4 যুগ্ম, 5 অযুগ্ম, 6 যুগ্ম, 7 অযুগ্ম, 8 যুগ্ম, 9 অযুগ্ম, 10 আকৌ যুগ্ম। এতিয়া কোনবোৰত যুগ্ম অযুগ্ম, কোনবোৰ যুগ্ম আৰু কোনবোৰ অযুগ্ম চাওঁ আহা। চোৱা, প্ৰথমটো অযুগ্ম হ'ব, কাৰণ যোৰা বান্ধি বান্ধি দুটা দুটাকৈ গৈ পেলাই শেষত এটা ৰখি গৈছে। পিছৰটোত কিন্তু দুটা দুটাকৈ যোৰা বান্ধোতে শেষত ৰৈ যোৱা নাই, গতিকে এয়া যুগ্ম। তাৰ পিছৰটোতো দুটা দুটাকৈ যোৰা বান্ধি যাওঁতে এক্সট্ৰাকৈ এটা ৰোৱা নাই, গতিকে এয়াও হ'ব যুগ্ম। এইটো যুগ্ম বুলি তোমালোকে ধুনীয়াকৈ লিখি উলিয়াবা। এইবাৰ চোৱা, জোৰ নে বিজোৰ বা যুগ্ম নে অযুগ্ম চাওঁ আহা। কল আছে এযোৰ যোগ এযোৰ, দুযোৰ কল। দুযোৰ কলত কেইটা থাকিব, দুটা দুটাকৈ 4টা, গতিকে জোৰ বা যুগ্ম। তাৰপিছত আছে এযোৰ যোগ এযোৰ, মানে দুযোৰ আৰু এটা এক্সট্ৰা হয়, গতিকে দুটা যোগ এটা, 4টা যোগ এটা সমান 5টা, মানে 5টাটো কি হ'ব, বিজোৰ। এতিয়া ইয়াতে জানি লওঁ আহা, কোনো সংখ্যাৰ এককৰ ঘৰত যদি 0, 2, 4, 6 বা 8 থাকে, তেনে সংখ্যাক যুগ্ম বোলা হয়। আৰু 1, 3, 7, 5, 9 থাকিলে অযুগ্ম বোলা হয়। এতিয়া চোৱা, যুগ্ম আৰু অযুগ্ম সংখ্যাত চাৰ্কেল কৰিব দিছে, মানে গোল গোল কৰিব দিছে। মই ধুনীয়াকৈ এইখিনি কৰিয়ে দিছোঁ, তোমালোকে চাই পেলাই জাষ্ট বহুৱাই যাবা। আৰু অকল চাই পেলাই বহুৱাই নাযাবা, মোৰ ভুলো হ'ব পাৰে, গতিকে বাইদেৱে ভুল কৰিছে নেকি সেয়াও এবাৰ চাবা। মানে তোমালোকে হিচাপ কৰি চাবা, যুগ্ম সংখ্যা কোনবিলাকক কয়, য'ত এককৰ ঘৰত বা প্ৰথমতে 4, 2 এনেকুৱা ধৰণৰ সংখ্যা থাকে। গতিকে সেই হিচাপত কৰি চাবা। প্ৰথমটো আছে যুগ্ম সংখ্যাবোৰত গোল চিন দিবলৈ, দ্বিতীয়টো আছে অযুগ্মখিনিত গোল চিন দিবলৈ। এইখিনি ধুনীয়াকৈ কৰি উলিয়াবা। এইবাৰ এয়া চোৱা, স্থানীয় মান অনুসৰি সংখ্যাবোৰক বিস্তৃত ৰূপত লিখা। মানে 147, 100 যোগ 40 যোগ 7, তাৰপিছত 172, 100 যোগ 70 যোগ 2, এনেকৈ বাকী কেইটাও মই কৰি দিছোঁ, চাই পেলাই কৰি ল'বা। তাৰপিছত আছে বিস্তৃত ৰূপ চাই সংখ্যাবোৰ লিখা। এইবাৰ ওলোটা, প্ৰথমতে আছে 100 যোগ 20 যোগ 3 সমান 123, তাৰপিছত 100 যোগ 40 যোগ 7 সমান 147, 100 যোগ 0 যোগ 4 সমান 104, তাৰপিছত 100 যোগ 50 যোগ 6 সমান 156, এনেকৈ এইখিনি কৰিবা। আৰু ইয়াৰ লগতে এইফালে যে আছে, এইকেইটা মই কৰি দিয়া নাই, এইকেইটা তোমালোকে নিজে নিজে কৰিবা দেই। সকলোবোৰতো মিছে কৰি নিদিয়ে, হয়নে? তোমালোকে নিজে কৰিব লাগিব অকণমান, গতিকে এয়া তোমালোকে নিজে কৰিবলৈ পাৰিবা নহয়। 300 যোগ 0 যোগ 2 সমান 302, 300 যোগ 40 যোগ 3 সমান 343, এনেকৈ হ'ব। এইবাৰ এয়া চোৱা, নিজে কৰা, তলৰ অসমীয়া বৰ্ণবোৰ হিচাপ কৰা।
এতিয়া সুধিছে যে ক বৰ্ণ কেইটা আছে তোমালোকে হিচাপ কৰি পেলাই লিখিবা হিচাপ কৰি পেলাই পাবা 8টা গতিকে হিচাপ কৰি ল'বা আগতে গণি লৈ পেলাই 8টা বুলি লিখিবা তাত লিখা আছে কাৰণে লিখি নথবা তাৰপিছত প বৰ্ণ কেইটা আছে আটাইতকৈ বেছি থকা বৰ্ণটো আৰু আটাইতকৈ কম থকা বৰ্ণটো ঠিক তেনেদৰে এবাৰ ইংৰাজী আখৰ হিচাপ কৰিব লাগিব আটাইতকৈ বেছি থকা বৰ্ণটো পি হয় তোমালোকে গণি চাই পেলাই হে লিখিবা নিজে লিখি নিদিবা আটাইতকৈ কম থকা বৰ্ণটো কি তাৰপিছত ডব্লিউ বৰ্ণৰ সংখ্যা কিমান বি বৰ্ণৰ সংখ্যা কিমান তাৰপিছত আছে একে সংখ্যা কিমানটা আছে বিচাৰি লিখা একে সংখ্যা কিমানটা আছে প্ৰথমতে আছে মুঠ সংখ্যা কিমানটা আছে তাৰপিছত 11ৰ সংখ্যা কিমান 99 কিমানটা আছে আৰু বেছি থকা সংখ্যাটো হ'ল গতিকে মই ধুনীয়াকৈ কৰিয়ে দিছোঁ তেনেকৈ তোমালোকে কৰিবা কিন্তু হিচাপ কৰি বা গণি উলিয়াইহে কৰিবা তাৰপিছত তলত দিয়া সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাই লিখা গতিকে প্ৰথমতে 33 হ'ব তাৰপিছত কি হ'ব বাৰু 49 তাৰপিছত 55 তাৰপিছত 68 তাৰপিছত 72 ইয়াৰ পিছতো প্ৰথমতে 39 39ৰ পিছত 46 তাৰপিছত 64 তাৰপিছত 93 তাৰপিছত 99 ধুনীয়াকৈ লিখি ল'বা এইখিনি গতিকে এয়াই আছিল তোমালোকৰ তৃতীয় শ্ৰেণীৰ গণিতৰ চহীকৰণ সমলৰ আলোচ্য বিষয়সমূহ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বাই বাই ফৰ টুডে হেভ এ গ্ৰেট ডে